চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম মাছৰ জোল। মাছকেইডোখৰ মই পৰিষ্কাৰ কৰি ধুই লৈছোঁ। ইয়াতে এতিয়া মই নিমখ হালধি সানি ল'ম। মই ইয়াতে আধা চামুচ পৰিমাণৰ হালধি পাউডাৰ দিছোঁ আৰু সোৱাদ অনুসৰি দিছোঁ নিমখ আৰু অকণমান দিম কাশ্মীৰী ৰেড চিলি পাউডাৰ। এতিয়া মই মাছকেইডোখৰ ধুনীয়াকৈ দুটা চাইডে ৰঙচুৱা হোৱাকৈ সানি ল'ম। এতিয়া গেছটো জ্বলাই মই এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাত ইয়াতে মই জোখমতে মিঠাতেল দিম। তেলটো গৰম হৈ গ'ল। ইয়াতে এতিয়া মই নিমখ হালধি সানি ৰখা মাছ কেইপিচ ভাজি ল'ম। মই গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছোঁ। মই বেছিকৈ মাছকেইডোখৰ ফ্ৰাই হ'ব নিদিওঁ। মাছৰ মাজত যিটো কোমল ভাৱ থাকে সেইটো যাতে নাইকিয়া হৈ নাযায়, সেইবাবে মই কম জুইত লাহে লাহে মাছকেইডোখৰ ভাজি ল'ম। মোৰ মাছকেইডোখৰ দুটা চাইডে ৰঙচুৱা পৰাকৈ ভজা হৈ গ'ল। মই ইয়াক এটা শুকান পাত্ৰত তুলি ৰাখি দিম। এতিয়া সেই একেখন কেৰাহীতে মই নিমখ হালধি সানি ৰখা কেইপিচমান বেঙেনা ভালদৰে ভাজি ল'ম। মোৰ বেঙেনা কেইপিচো ভজা হৈ গ'ল। মই এতিয়া ইয়াক এখন পাত্ৰত তুলি ৰাখিছোঁ। কেৰাহীখনত জোখমতে তেল আছে, গতিকে আৰু তেল দিয়াৰ প্ৰয়োজন নাই। ইয়াতে মই অকণমান গোটা জিৰা আৰু সৰিয়হ এইদৰে ফুটাই ল'ম। তাৰপাছতে ইয়াতে মই দুটামান নৰসিংহ পাত দিম আৰু এটা কাটি ৰখা পিঁয়াজ কাটি দিম। এতিয়া সকলোখিনি মই ৰঙচুৱা পৰলৈকে ভাজিম। ইয়াতে মই দুটা লং, এটা ইলাচি আৰু এটুকুৰ দালচেনি দি দিছোঁ। দি পেলাই মই আৰু অকণ সময় ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গৈছে। ইয়াতে মই আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট বনাই থোৱা মিশ্ৰণটো দি দিম। তাৰপিছত মই কম জুইত এইখিনি কেঁচা গোন্ধ যোৱালৈকে লাহে লাহে ভাজি ল'ম। ইয়াতে এতিয়া মই শুকান মছলাসমূহ যোগ কৰি দিম। মই দিম আধা চামুচ পৰিমাণৰ ধনিয়া পাউডাৰ, জোখমতে হালধি, আধা চামুচ জিৰা পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ দিম। তাৰপিছত মই গেছটো কমাই দি মছলাসমূহ লাহে লাহে ভাজি ল'ম। মছলাখিনি ভালদৰে ভজা হৈ গৈছে। ইয়াতে মই বইল কৰি ৰখা এটা আলু দি দিম। আলুটো দি মই এইখিনি ভালদৰে ভাজি ল'ম। মছলাখিনিৰ লগত আলুটো ভালদৰে ভজা হৈ গৈছে। ইয়াতে এতিয়া মই জোখমতে পানী দিম। পানীৰুটি মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। তাৰপাছত ভালকৈ লৰাই দি মই 2 পৰা 3 মিনিট সময় ঢাকনা মাৰি ভালদৰে উতলিব দিম। আঞ্জাখন ভালদৰে উতল আহি গৈছে। ইয়াতে এতিয়া মই ভাজি ৰখা মাছ কেইপিচ দি দিম। গেছৰ ফ্লেমটো মই কমাই ৰাখিছোঁ। ইয়াক মই এতিয়া 2 পৰা 3 মিনিট সময় ভালদৰে উতলাম, যাতে মাছৰ মিঠাটো চব্জিখনৰ মাজলৈ আহি যায়। মোৰ মাছৰ আঞ্জাখন ভালদৰে উতলি গৈছে। ইয়াতে মই এতিয়া ভাজি ৰখা বেঙেনা কেইপিচ দি দিম। দি পেলাই আকৌ 2 পৰা 3 মিনিট সময় ভালদৰে উতলিব দিম। ইয়াৰ মোৰ টেষ্টি মাছৰ আঞ্জা প্ৰস্তুত হৈ গ'ল। ইয়াতে মই এতিয়া কেঁচা ধনিয়া পাত আৰু পিঁয়াজ পাত এইদৰে কাটি দি দিছোঁ। তাৰপিছত মই এবাৰ ভালদৰে লৰাই দিম আৰু এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম।